তাতে একটা প্লেস য'ত নেকি মানে দেখি সকলো পৰ্যটকে মানে বহু অৰ্থৰ খৰচ কৰি आप लोग देख के গাইজ লাইফৰ আজি ফাৰ্ষ্ট টাইমে এজন অভিনেতাৰ লগত কথা পতাবোৰ অলপমান ভয় লাগিছে দিয়ক হ'লেও ট্ৰাই কৰিম আপোনালোকে চাই থাকক গাইজ এয়া যিটো দেখিছে আপোনালোকে এয়াই আমাৰ মাজুলী উপায়ুক্তৰ কাৰ্যালয় হয় কিছু বহুত পৰিৱৰ্তন হ'লগৈ দেখি বহুত ভাল লাগিছে পৰিৱেশটো চাই আপোনালোকে আহিলে নিশ্চয় দেখা পাব ইয়াত আৰু কিছুমানেতো আমাৰ মাজুলী ইয়াতো চবেই দেখিছেই আমাৰ মাজুলীৰ পৰিৱেশ ইমান ধুনীয়া গাইজ গড়মূৰস্থিত এক ট্ৰেইন হাউচৰ পৰা আমি আমাৰ খানা খোৱা যিবিলাক সা সামগ্ৰী এইবিলাক ল'বলৈ সোমাইছোঁ আপোনালোকে দেখিছে এইবিলাক কি লৈছোঁ চাই থাকক স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' এয়া গামলা লোৱা হ'ল গাড়ীত ইতিমধ্যে সকলো বাচন বৰ্তন উঠাই দিয়া হ'ল এয়া দেখিছে যিটো আপোনালোকে ফাৰ্ষ্টত যোৱাজনে দেখিছে সেয়াই আমাৰ ফ্ৰেংকি দা আপোনালোকক চিনাকি কৰাই দিম চাই থাকক স্কিপ নকৰাকৈ ভিডিঅ'টি গাইজ এয়া আমি মাংস ল'বলৈ ৰৈ দিছোঁ দেখিছে আৰু ব্ৰইলাৰ মাংস খাই বহুত আইটেম থাকিব তথাপিও ফাৰ্ষ্ট মাংস উঠাই লৈছোঁ গাইজ আপোনালোকক সম্পূৰ্ণ পুৱাৰ ভাগৰ দৃশ্য দেখাই আছোঁ কোনো গাড়ীৰ হুলস্থুলৰ পৰিৱেশ নাই সম্পূৰ্ণ নিকাই নিৰিবিলি সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকক লৈ গৈছোঁ চাই থাকক ফ্ৰেংকি দাক লগ পাবৰ বাবে Decachang চাবলৈ মন আছে যদি ৰাস্তাটো নাপাহৰিব আমাৰ চাই লওক Jona, amelu pagom dunes Jona Jona. Niri biri na punda yoma punya molema mana Jona. Ai pemenam ko no mana Jona. Amem ku jon molema se Jona Jona. Jona, oi no matompa dolang se Jona Jona, oi ya. Apa ngese compa ma, apa ngade pempa ma, apa ngade pempa ma mana Jona. Yura lupo su ye mele mana Jona. Apa kologu pemang se Jona Jona, oi. গাইজ ফাইনেলি খানা খোৱা জেগাত এক বগৰী গছ দেখিলোঁ ইয়াত দেখিছে আপোনালোকে খাই চাওঁ কেনেকুৱা হয় খাই চাওঁ গাইজ মজা
গাইজ দেখিছে দাদাহঁতে যা যোগাৰ কৰি আছে ইয়াতে আমি খাম ধুনীয়াকৈ পৰিৱেশ চক বগৰী গছ ইয়াৰ ফলতে আমি খাবলৈ মানে আজি খানাটো খাম গাইজ এইটো আমি খাবলগীয়া পানী ৰিলেক্স একুৱা पीने का पानी है ये यूट्यूबर तीनजनক পানী খাবলৈ আনি গাইজ দেখিছে বাচন বৰ্তন ধুবলৈ সাজু আমাৰ ভাইটিকেইটা এটা ধুনীয়া প্লেচ এয়া কি মাছ নেকি মাছলি এয়া মাছ বৰালি মাছ ধুনীয়াকৈ কাটি আনিছে দেই এয়া ব্ৰইলাৰ ভাইটি ধুইছা यूट्यूबर होके ऐसे दूर रहो ना देखो একো নাই খানা কাম কৰিবই লাগিব হেল্ল' গাইজ ফাইনেলি আমাৰ খানা বনোৱা প্লেচত পাই মেলি উপস্থিত হৈ সকলোৱে এতিয়া খানা বনোৱা ৰেডি আছে মাইক্ৰফোনৰ ছিষ্টেমো আমাৰ চলি আছে প্লাছ আপোনালোকৰ দিব বিচাৰিছিলোঁ আপোনালোকৰ তথ্য আছিলে অসমৰ অসমীয়া জগতৰ এটা জনপ্ৰিয় অভিনেতা ফ্ৰেংকিদাৰ লগতে আপোনালোকক এখন চিনাকি কৰাই দিম নিজে কি কৰিছে নাই কৰা ইয়াত দেখিছে আপোনালোকে অসমৰ জনপ্ৰিয় অভিনেতা আমাৰ ফ্ৰেংকিদাৰ শাক-পাচলি বজাৰত ব্যস্ত অসমীয়া জগতৰ অভিনেতা সকলোৰে চিনাকি ফ্ৰেংকিদা ফ্ৰেংকিদাৰ লগত আপোনালোকক চিনাকি কৰিব বিচাৰিছোঁ আমাৰ 26 ডিচেম্বৰ অৰ্থাৎ 2021 আমি বিদায় দিব ওলাইছোঁ তাৰ প্ৰাকক্ষণত আমি ফ্ৰেংকিদাৰ আমি বেষ্ট ফ্ৰেণ্ড হয় অৰ্থাৎ আমি ফ্ৰেংকিদাক গৈ আমাক খুব মৰম কৰে কোৱাৰ ফলত আমি খানা এটা গোটাব কোৱাৰ হেতু আমাৰ ফ্ৰেংকিদাই খুব সহজতে সহজ সৰলভাৱে আমাক আঁকোৱালি লৈছে আৰু লোৱাৰ পৰিপ্ৰেক্ষিতত আজি ফাইনেলি 26 ডিচেম্বৰৰ দিনা আমি খানা খাব আহিছোঁ আমাৰ ডেকাচাং য'ত লুইত খাবলৈ অৱস্থিত এক ধুনীয়া পৰিৱেশৰ মাজত নিৰিবিলি এক পৰিৱেশৰ মাজত আপোনালোকক দেখাই আছোঁ আজি 26 ডিচেম্বৰৰ যিটো আপোনালোকৰ যি খানা যিটো মানে পিকনিক এই পিকনিকৰ বিষয়ে ফ্ৰেংকিদাই দুআষাৰ আপোনালোকক ক'ব সকলোকে প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু আগন্তুক নৱবৰ্ষৰ আপোনালোকৰ কাম কৰি শুভেচ্ছা জনাইছোঁ লগতে আপোনালোকক ভগৱানে আশীৰ্বাদ কৰক আৰু মনত যিখিনি সপোন ৰাখি থৈছে সকলো সপোন আপোনালোকক সাৰ্থক হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এইকেইটা খুব মৰমৰ ভাইটি আৰু এওঁলোকৰ লগতে মই মাজুলীত আহিলে থাকোঁ আৰু নানা ধৰণৰ সহায় সহযোগিতা কৰি থাকে তেওঁলোকে আৰু খুব ভাল ল'ৰা ভদ্ৰ ল'ৰা আৰু তেওঁলোকৰ উদ্যোগ ভৱিষ্যত কামনা কৰিছোঁ আৰু লগতে একচুৱেলি সঁচা অৰ্থত ক'বলৈ গ'লে যে বছৰটো আমি বিদায় দিবৰ কাৰণে এটা খানা খাব বিচাৰিছোঁ সকলোৱে লগ খাই এসাঁজ লগে ভাগে ইয়াত আমি নানা ধৰণৰ বস্তু যিখিনি পাৰিছোঁ যোগাৰ কৰি আছোঁ মুৰ্গী মাংস বৰালি মাছ অকণমান গাহৰি আপোনাক দেখাব ভাইটি আইটেমখিনি আৰু কি ক'ম আপোনালোকে
আহক মাজুলীলৈ। মাজুলী খুব ধুনীয়া প্ৰকৃতিৰে সমৃদ্ধ এখন অসমৰ এখন পৰ্যটক আৰু আপোনালোক আহিলে সঁচাই আপ্লুত হ'ব। আৰু ইয়াতে মোৰ স্কুল ফ্ৰেণ্ড দুজনো আছে লগত কিবা আৰু দাদা এনেকৈ আছে। আপোনালোকক তেওঁলোকে দেখাব গোটেইখিনি। আকৌ লগ পাওঁ আপোনালোকৰ কথা পাতিম। আমি একচুৱেলি কিনো প্ৰস্তুতি কৰিছোঁ আমাৰ আইটেমখিনি ঠিক আছে। এয়া অসমৰ জনপ্ৰিয় অভিনেতা ফ্ৰেংকি দাই আপোনালোকক কিছুমান বক্তব্য দিলে আমাৰ কি কি আইটেম চলিব। মই আইটেমখিনি দেখাই যাম, আপোনালোকে চাই থাকক ৰণস্মিথ অফিচিয়েল এণ্ড্ৰইড অফিচিয়েল ৱেবছাইট। গাইজ এয়া দেখিছে আপোনালোকে ফাৰ্ষ্ট ষ্টাৰ্টিং পইণ্ট ভৰালি মাছ আৰু এয়া পৰীক্ষা দিছে সুন্দৰভাৱে দিছে। একদম ধুনীয়াকৈ মাজত কাটি একদম মা মছলা চব সানি বঢ়িয়া হ'ব খাবলৈ। আৰু এইফালে চাওক গাহৰি এইফালে ধুনীয়াকৈ একদম সজাইছে, একদম ধুনীয়াকৈ ফুলৰ মালা নিচিনাকৈ গাহৰি। আৰু এয়া আমাৰ ইয়াৰ দাদা আছে, এয়া চব একদম হেতাপাত লৈ সাজু একদম ইয়াৰ ৰান্ধনি বনিছে আজি। সকলোৱে য'ত সঁচা অৰ্থত ক'বলৈ গ'লে খুব কামিয়াল বুলি ক'লেও বেয়া নহয়, ভুল নহয়। অৰ্থাৎ